নমস্কাৰ MKSনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হাই আজি আমি আছো জেবি কলেজৰ ফ্ৰণ্টত এতিয়া এইখনে সেইখন কলেজ য'ত জুবিন গাৰ্গ জেবি কলেজৰ ফ্ৰণ্টতে থকা কোৰ্ট ফিল্ডত আমি এতিয়া আহিছোঁ। তাতে এখন মেলা হৈ আছে ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগৰ প্ৰদৰ্শনী বুলি। ব'লক এতিয়া ভিতৰলৈ যাওঁ, কি কিনো আছে চাওঁ আৰু আপোনালোককো দেখুৱাওঁ। প্ৰথমতে আহি আমি এখন চাদৰ মেখেলা দোকানত সোমালোঁ, চাদৰ মেখেলা চালোঁ। কৃষ্ণাই বোলে চাদৰ মেখেলা কিনে, গতিকে চাওঁ আমি ইয়াত পাওঁ নে নাপাওঁ। এইখনক ৰেপাৰ বুলি কয়, বহুত ধুনীয়া। সাধাৰণতে জনজাতীয় লোকসকলে পিন্ধে মেখেলাৰ নিচিনাকৈ, ওপৰত টপ পিন্ধে আৰু তলত এইখন পিন্ধে। এইখিনিতো ল'ৰা মানুহৰ ন, ভাল লাগিছে ল। ছোৱালীৰ কোনটো হয়? কি কয় নো নামটো? পাক। আৰু এইটো কি কয়? টুপিয়ে ন? গামোচা ফুলৰ চানেকিৰে ইয়াত কিছুমান ফুলি আৰু চেইন বনাইছে, এইবোৰ বিকিছে। চাওকচোন ইমান ধুনীয়া। এইফালে আছে লাৰু পিঠা। কিমান প্ৰাইচটো? কিমান? 400। এইকেইখনৰ ৰেপাৰ নেকি? এইকেইখনো হয়। বহুত ধুনীয়া ধুনীয়া চাদৰ মেখেলা ইয়াত বিক্ৰী কৰিবলৈ আহিছে। এইফালে আছে আচাৰ, ৰুচি ফুড প্ৰডাক্টৰ পৰা আহিছে। ছোৱালী মানুহটো জানেই কাপোৰলৈ বহুত চকু যায়, গতিকে আমাৰ কৃষ্ণাই কাপোৰ চোৱাত ব্যস্ত। আৰু এইফালে আছে খোৱা সামগ্ৰীসমূহ। এইফালে বিভিন্ন ধৰণৰ ফুল, আৰু কাষতে আছে কিতাপৰ দোকান এখন। আৰু এইফালে কাষত আছে মিচিং জনজাতিৰ খাদ্য সম্ভাৰ। ইয়াতে গাহৰি পুৰি আছে, বা মিচিংসকলৰ যি পৰম্পৰা খাদ্য পোৰা আপং ইয়াতে পোৱা যায়। খাবি নেকি? কি বনাই আছে? এইটো কি হয়? এইটো তুমি যি খাইছিলা, এইটো কি হয়? এইটো আমাৰ এতিয়া ৰাইজে খাই আছে। কি খাই আছা? কি খাই আছা? আমাৰ এতিয়া ৰাইজে গাহৰি খাই আছে, কিন্তু মই যে নাখাওঁ। লোকচান হ'ল আৰু মোৰ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।